সকলকে স্বাগতম জানাইছো এইচএ টেক প্লাস এডুকেশন ইউটিউব চ্যানেললৈ। ভিউয়ার্স, আজিৰ ভিডিঅ'টোত আলোচনা কৰিম কেনেদৰে আমি এটি নতুন ইউটিউব চ্যানেল ক্ৰিয়েট কৰিব পাৰোঁ। এইটো প্ৰসেছত কিন্তু আপুনি আপোনাৰ ল্যাপটপ অথবা আপোনাৰ মোবাইলৰ পৰা এই একেই প্ৰসেছত আপুনি ইউটিউব চ্যানেল ক্ৰিয়েট কৰিব পাৰে। তাৰ কাৰণে আমি প্ৰথমে যাব লাগিব ক্ৰম ব্ৰাউজাৰত। আপুনি আপোনাৰ মোবাইলত ডাইৰেক্টলি জিমেইল এপ্লিকেশনটোত যাব পাৰে। আমি ক্ৰম ব্ৰাউজাৰত আহি এপছত ক্লিক কৰি দিয়াৰ পিছত এতিয়া তলত চাওক জিমেইল যেটো অপশন আছে জিমেইল এপ, এইটো এপ আমি ওপেন কৰি লম ল্যাপটপৰ পৰা। ওপেন কৰি লোৱাৰ পিছত এতিয়া আমাৰ জিমেইলটো ওপেন হোৱাৰ পিছত হোফালে চাব পাৰিব এটা লোগো আছে। আপোনাৰ নিজৰ ছবিও থাকিব পাৰে অথবা আপোনাৰ নামৰ প্ৰথম অক্ষৰটো থাকিব পাৰে, থাকিব ইয়াত। এইটো লগত ক্লিক কৰি দিয়াৰ পিছত তলত চাওক এড এনাদাৰ একাউন্ট, এইটো অপশনত ক্লিক কৰি দিব। সেম অপশনটো পাই যাব আপোনাৰ মোবাইলতো। এইটো অপশনটোত ক্লিক কৰি দিয়াৰ পিছত আকৌ আহি যাব আপোনাৰ ইউজ এনাদাৰ একাউন্ট, এইটো অপশনত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়াৰ পিছত আপুনি আপোনাৰ ইয়াৰ পৰা নতুন জিমেইল ক্ৰিয়েট কৰিব পাৰিব। তলত চাওক ক্ৰিয়েট এনাদাৰ একাউন্ট, ক্ৰিয়েট একাউন্টত আমি ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত ফৰ মাই সেলফ অপশন আহি যাব এটা, হেতুত আমি ক্লিক কৰি দিব লাগিব। এতিয়া ফৰ মাই সেলফ আপোনাৰ মোবাইলতে একে অপশন পাই যাব আপুনি। এতিয়া ইয়াৰ পৰা আপোনাৰ ফাৰ্স্ট নেম আৰু লাষ্ট নেমটো আপুনি লিখি দিব লাগিব। ইয়াত প্ৰথমে আপুনি চেনেলৰ যদি দুটা ওয়ার্ড থাকে তেনেহলে প্ৰথমটো এইটো বক্সত আৰু দ্বিতীয় ওয়ার্ডটো এইটো বক্সত লিখি দিব পাৰে। আপোনাৰ নামও লিখি দিব পাৰে আপোনাৰ ইচ্ছা। এইটো নাম আমি পিছতো চেঞ্জ কৰিব পাৰিম। এইটোই হ'ব চেনেল নাম। এতিয়া নামটো লিখাৰ পিছত তলত চাওক আমাৰ অটোমেটিকলি জিমেইলৰ যেটো আইডি হ'ব, এইটো আইডি ইয়াত ফ্লাপ হৈ গৈছে। আপুনি ইচ্ছা কৰিলে এইটো আইডি চেঞ্জ কৰি দিব পাৰে। আপোনাৰ যেটো জিমেইল আইডি হ'ব এইটো ইয়াত শো কৰিছে। এটা চাওক আহমেদ বানেসা 02 এনেকুৱা দিয়া আছে। এতিয়া তলত চাওক আৰু তিনিটা অপশন আহি গৈছে ইয়াত। এই তিনিটাৰ পৰা যিকোনো এটা আপুনি ক্ৰিয়েট কৰিব পাৰে। যিকোনো এটা আইডিত আপোনাৰ জিমেইলটো ক্ৰিয়েট কৰিব পাৰে। এতিয়া মই নামটো অলপমান চেঞ্জ কৰি দিছো। এতিয়া ইয়াত আছে আহমেদ বানেসা, মই বনাই দিম বানেসা আহমেদ। ইয়াত পেস্ট কৰি দিছো। এতিয়া বানেসা আহমেদ 02 এনেকুৱা আমাৰ আইডিটোৰ নাম হৈ গল। এতিয়া ইয়াত আমি আমাৰ এটা নতুন পাসওয়ার্ড ক্ৰিয়েট কৰিব লাগিব। পাসওয়ার্ডটো আপোনাৰ কিন্তু মোবাইল নাম্বাৰ দিব নোৱাৰিব। আপুনি ব্ল্যাক এটা পাসওয়ার্ড দিব, লং পাসওয়ার্ড। ইয়াত কনফার্ম কৰি দিব লাগিব পাসওয়ার্ডটো। দিয়াৰ পিছত এতিয়া আমি নেক্সটত ক্লিক কৰি দিম। নেক্সটত ক্লিক কৰি দিলো। ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ ফোন নম্বৰটো দিব লাগিব। ঠিক আছে, এতিয়া ফোন নম্বৰ দি দিছো। এতিয়া আমাৰ জন্ম তাৰিখৰ যেটো মাহ, জন্ম মাহ হেতু সিলেক্ট কৰি দিছো, জন্মৰ তাৰিখটো, আৰু ইয়াৰ পৰা জন্ম চনটো লিখি দিছো। আৰু তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰি দিছো। তাৰ পিছত কান্ট্ৰিটো সিলেক্ট কৰি দিছো, ইন্ডিয়া সিলেক্ট কৰি দিয়াৰ পিছত এতিয়া নেক্সটত ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত পাসওয়ার্ডটো সেভ কৰি লৈছো। তাৰ পিছত স্ক্ৰল কৰিলে তলত চাব পাৰিব এইটো তাৰমানে আপোনাৰ যেটো গুগলৰ যেটো প্ৰাইভেচি পলিচি যেটো গাইডলাইন হেতু ইয়াত আপুনি পঢ়ি চাব পাৰে। এতিয়া তলত এগ্ৰিত ক্লিক কৰি দিম, আই এগ্ৰিত। এতিয়া কিন্তু আপোনাৰ নতুন এটা জিমেইল ক্ৰিয়েট হৈ গল। এতিয়াও কিন্তু আপোনাৰ ইউটিউব চ্যানেল ক্ৰিয়েট হোৱা নাই। এতিয়া আমি যাব লাগিব ইউটিউবত। আমি ল্যাপটপৰ পৰা ক্ৰম ব্ৰাউজাৰত আমি ইউটিউব ওপেন কৰি লম। আপুনি আপোনাৰ মোবাইলতে ইউটিউব এপছটো ওপেন কৰি ল'ব। ওপেন কৰি লোৱাৰ পিছত এতিয়া হোফালে যেটো আমাৰ চেনেলৰ লোগো থাকিব বা আইকন থাকিব, এইটো আইকনত ক্লিক কৰি দি এইমাত্ৰ যেটো জিমেইল ক্ৰিয়েট কৰিলো হেতু ইয়াত লগইন কৰি লম। এতিয়া ইয়াত ক্লিক কৰি দিছো। দিয়াৰ পিছত চাওক সুইটস একাউন্ট, এইটোত ক্লিক কৰি দিম। তাৰমানে আমাৰ ব্ল্যাক যেটো জিমেইল আছে ইয়াত লগইন কৰিব লাগিব। এতিয়া এড একাউন্ট, তলত যেটো এড একাউন্ট আছে ইয়াত ক্লিক কৰিম। ক্লিক কৰি দিয়াৰ পিছত আকৌ আপোনাৰ যিকেইটা জিমেইল আছে আপোনাৰ সেটত সেইকেইটা ইয়াত শো কৰিব। এতিয়া তলত চাওক বানেসা আহমেদ, এইটো জিমেইল ইয়াত আমি ক্লিক কৰি দি লগইন কৰি লৈছো। এতিয়া ইয়াত ক্লিক কৰি দিলো। এতিয়া
আমি সোঁফালে যিটো লগো আছে এইটো লগত আকৌ ক্লিক কৰি দিম। এতিয়া আপোনাৰ মোবাইলতো এইটো অপশ্যন পাই যাব আপুনি। এতিয়া ক্লিক কৰি দিছোঁ। এতিয়া ইয়াত ক্লিক কৰিম ক্ৰিয়েট চেনেল। এতিয়া আমাৰ ইউটিউব হোৱা নাই চেনেল। এতিয়া ক্ৰিয়েট চেনেলত ক্লিক কৰাৰ পিছতে আমাৰ নতুন এটা ইউটিউব চেনেল ক্ৰিয়েট হৈ যাব। এতিয়া গেট ষ্টাৰ্টত ক্লিক কৰি দিম। এতিয়া সিলেক্ট কৰি দিছোঁ আমাৰ যিটো আছে ইয়াত নাম চেনেলৰ নাম এইটোত সিলেক্ট কৰি দিছোঁ। এতিয়া কিন্তু আমাৰ নতুন এটা চেনেল ক্ৰিয়েট হৈ গ'ল। অলপ সময় ৱেইট কৰিম। তাৰপিছত ইয়াৰ পৰা যিটো চাওক বি লিখা আছে এইটো ইয়াত ক্লিক কৰি কিন্তু আমাৰ লগো যিটো চেনেলৰ লগো অথবা নিজৰ ছবি ইয়াত আপলোড কৰি দিব পাৰিম। আৰু ওপৰত আমি চেনেল বেনাৰ আপলোড কৰি দিব পাৰিম। এই বিষয়ে আমি পিছত ভিডিঅ' বনাম কেনেদৰে আমি চেনেল কাষ্টমাইজ কৰিব লাগে এই সম্পৰ্কে ভিডিঅ' বনাম। তো আজিলৈ ইমানেই। আশা কৰোঁ আপোনালোকে লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিব পাৰে। আজিলৈ ইমানেই। ধন্যবাদ।